Hi friends, Bina Dutta আপোনালোকক Bina Dutta channel welcome জনালো। আজি মই বনাব আহিছো কৰ্দৈ জেলি। আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু মই এতিয়া বনাওগে কৰ্দৈ জেলি। বলক আপোনালোকো। কৰ্দৈ জেলি বনাবৰ কাৰণে তিনটা পকা কৰ্দৈ লৈ লৈছো আৰু মই ভালকে ধুই লৈছো। এতিয়া মই কৰ্দৈটা কাটি লম। মিঠানে টেঙা ইমানটো নাজানো দেই, খাই চোৱা নাই। আজি মই মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা আনিছিলো আৰু বাইদেউৰ ঘৰৰ পৰাও আনিছিলো। গছত একদম পুৰা পকি মানে ওলমি আছে। এতিয়া সবৰে ঘৰে ঘৰে কৰ্দৈ আছে। আপোনালোকৰ বাৰু ভাল লাগে নে কৰ্দৈ খাই? কমেন্টত জনাব দেই। কৰ্দৈ আচাৰো বনাব পাৰি, মোৰ সৰকে আনি থোৱা আছে, মই আচাৰো বনাম। আজি মই জেলি বনাইছো। মোৰ এতিয়া মই সৰু সৰুকে কাটি লম। ডাঙৰকেও কাটিব পাৰে, কিন্তু ডাঙৰকে কাটিলে অকনমান টাইম লাগিব সিজোতে, সেইকাৰণে সৰু সৰুকে কাটি লৈছো। ইয়াত কৰ্দৈখিনিত বহুত ৰস আছে। কৰ্দৈ কাটিলে, যিকোনো টেঙা কাটিলে মুখৰ পৰা পানী ওলাই যায় ন? আপোনালোকৰো ওলাই নেকি বাৰু? মোৰটো ওলাই যায় আৰু। মোৰ কৰ্দৈখিনি কটা হৈ গৈছে। এতিয়া মই কেৰাহীখন গেছত তুলি দিলো। কাপোৰখনে মই সাফা কৰি লৈছো। এতিয়া মই কৰ্দৈখিনি দি দিছো আৰু কৰ্দৈখিনি ডুব যোৱাকে মই পানী দিম। এয়া চাওক, কৰ্দৈখিনি ডুব যোৱাকে মই পানী দি দিছো। ইয়াত মই অকনমান নিমখ দিছো আৰু দুটা ইলাচি আৰু অকনমান দালচেনি দি দিছো। ইলাচি গিটা মই থেতেলিয়াই দিছো, তেতিয়া অকনমান গোন্ধ ওলাব। লৰাই দিম আৰু এতিয়া মই ঢাকি দিম। এবাৰ মই চাই লৈছো, হৈছেগে আৰু অকনমান বাকি আছে সিজিবলে। আকৌ এবাৰ ঢাকি দিছো। এবাৰ উলিয়াই ডঙাই চাই লৈছো। মই প্লেট এখনত অকনমান কৰ্দৈ লৈ পেলাই চাম মানে সিজিছে নে নাই। কৰ্দৈখিনি মোৰ সিজি গৈছে ধুনীয়াকে। এতিয়া মই নমাই দিম আৰু ঠাণ্ডা হ'বলৈ দিম। অকনমান হেতাখনে মই ইয়াতে হেৰি কৰি দিছো। ঠাণ্ডা হৈ গ'ল। মই এতিয়া কেৰাহীখনৰ পৰা উলিয়াই লৈছো বেলেগ এটা হেৰিলে। এতিয়া মই হাতেদি ৰসখিনি উলিয়াই ল'ম। মিক্সিত দি পেলাই হেৰি কৰি ল'ব পাৰি, ফাইন পেষ্ট বনাই ল'ব, কিন্তু মই হাতেৰে ৰসখিনি উলিয়াই ল'ম এতিয়া। মোৰ এইখিনি কৰি হৈ গৈছে। এতিয়া মই সেকি ল'ম চাকনি এখনেদি।
মোৰ ডাঙৰ চাকনি নাই কিয়া কাৰণে সৰু চাকনিখনেই মই সেকিব লাগিব আপোনালোকে সুতি কাপোৰেদিও সেকিব পাৰিব কিন্তু মই এইখনে দিয়ে সেকিছো মোৰ সেকা হৈ গল এতিয়া মই ৰসখিনি কিমান উলালে হেতু মই যোগ কৰিম কাৰণ হেতুৰ আন্দাজতে চেনিখিনি দিব লাগিব এতিয়া মই যোগটো কৰি লম মোৰ 1 গিলাস ৰস উলাইছে আৰু মই মাত্ৰ 3টা কৰদৈ দিছিলো এতিয়া মই কেৰাহীখন উঠাই দিলো এগিলাস ৰসত মই আধা গিলাস চেনি দিছো চেনিখিনি লাগি ধৰিলে গিলাসটোত তিতি আছিল হেতু কাৰণে মই অকনমান কৰদৈ ৰস দি পেলাই মই খালি পানী ৰসখিনি তাত দি দিম এতিয়া ভালকৈ মই মিলাই দিম এয়া সব ফেনখিনি উঠি আহিছে ফেনখিনি কাটিব লাগিব এই ফেনখিনি আপোনালোকে আতৰাই যাব এয়া সব ইমান ধুনিয়া কালাৰ হৈ গৈছে মই ইয়াত কোনো মানে ফুড কালাৰ ব্যৱহাৰ কৰা নাই মই এতিয়া এইখিনি নমাই দিলো অকনমান ঠাণ্ডা হ'বলৈ দিম এতিয়া মই এটা সিসা বাটিত মই উলিয়াই লৈছো মোৰ কৰদৈ জেলি হৈ গল আপোনালোকে এনেকৈ এবাৰ বনাই চাব আৰু আপোনালোকে মোৰ ভিডিওটো চাব যদি ভাল লাগে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকলৈ মোৰ বহুত ধন্যবাদ থাকিল